আৰু শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনত অসমৰ কলেজসমূহত যথেষ্ট সেমিনাৰ পতা হৈছিল এনইপিৰ ওপৰত আমাৰ পৰ্যায়ত আলোচনা কৰা হৈছিল আৰু উপাচাৰ্যসকলৰ সন্মিলিত চিন্তাৰ ফসল হিচাপে আমি যেহেতু ৰাজ্যত এই 4 বছৰীয়া ডিগ্ৰী কোৰ্স বা আমি এনইপি 2020 লৈকে ট্ৰান্সফৰ্ম হৈছো মই বিশ্বাস কৰো যে ইট উইল বি এ স্মুথ এফেয়াৰ আৰু ই নিশ্চয় এক অতি শৃংখলিত আৰু এটা সুন্দৰ ট্ৰান্সফৰমেশ্যনৰ আমি ইয়াক আজি আনুষ্ঠানিকভাৱে এনইপি 2020 উচ্চ শিক্ষাত প্ৰৱৰ্তনৰ উন্মোচন কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মূলতঃ এনইপি 2020ৰ অধীনত এতিয়াৰে পৰা আমাৰ ডিগ্ৰী কোৰ্স 4 বছৰীয়া হ'ব আৰু ইয়াতে মাল্টিপল এন্ট্ৰি এণ্ড এক্সিটৰ অপশ্যন থাকিব সামগ্ৰিকভাৱে এজন ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক উন্নয়ন তেখেতৰ বিকাশ তাত এনইপিয়ে মনোনিৱেশ কৰিছে আৰু এই নতুন ব্যৱস্থাই আমাৰ ছাত্ৰ